এফালে গোলকীয় উষ্ণতা বৃদ্ধি, আনফালে ক্ষতবিক্ষত প্ৰকৃতি। মানুহৰ কৃতকৰ্মৰ বাবে নিতৌ ধ্বংস হৈছে হাজাৰ হাজাৰ বিঘা বনভূমি, ফলত উত্তপ্ত হৈ পৰিছে এতিয়া প্ৰকৃতি। এই যে শেহতীয়াকৈ প্ৰচণ্ড গৰমত আপুনি মই চাতি ফুটি কৰিবলগীয়া হৈছে, তাৰ অন্যতম কাৰণ এয়াই। মানুহৰ কৃতকৰ্মৰ ফল নিজে ভুগিছে মানুহে। আপুনি গুৱাহাটীৰ দৰে মহানগৰী এখনত এতিয়া বাটৰ কাষত জিৰণি ল'বলৈও গছ এজোপা নাপায়। মহানগৰীৰ বাট পথ সম্প্ৰসাৰণ আৰু উৰণ সেতু নিৰ্মাণৰ নামত কাটি পেলোৱা হ'ল শ শ জোপা গছ। বহু পুৰণি গছৰ সৈতে শেষ হৈ গ'ল গুৱাহাটীৰ বহু পুৰণি গাথা। শেহতীয়াকৈ গ্লোবেল ফৰেষ্ট ৱাচ অৰ্থাৎ বিশ্ব হাবি বননি নিৰীক্ষণ সংস্থাৰ সমীক্ষা অনুসৰি 2000 চনৰ পৰা এতিয়ালৈকে অসমে হেৰুৱাইছে 3,24,000 হেক্টৰ হাবি। শতাংশ হিচাপত অসমে হেৰুৱাইছে 12%। গত বছৰটোত আটাইতকৈ বেছি হাবি ধ্বংস হৈছে 2016 চনত। 2016 চনত 0.92% হাবি বননি ধ্বংস। এই বছৰ অসমে হেৰুওৱা হাবি বননিৰ সংখ্যা হৈছে পৰিমাণ প্ৰায় 25,400 হেক্টৰ। 2023 বৰ্ষত 0.65% হাবি হেৰুৱালো আমি। পৰিমাণ হিচাপত 17,800 হেক্টৰ। 2020 পিছত আটাইতকৈ বেছি হাবি বননি ধ্বংস হৈছে। ব্যুৰ' ৰিপৰ্ট, টাইম নিউজ।